হোষ্টেল আহি সোমাই আচৰিত হ'ল সন্ধ্যা আৰু প্ৰিয়া। প্ৰথম মহলাত কোনোবাই চিঞৰি গালি পাৰি আছে। বিদিশাৰ লগতে সন্ধ্যাও গৈ দেখে কালি লগ পোৱা ৰীণাবা। শেষ কৰিলে অভদ্ৰকেইটাই। নোৱাৰোঁ আৰু মই নাথাকোঁ যা হোষ্টেলত। কৰিডৰতে থিয় হৈ ৰীণাৰ গালি। কি হ'লনো বিদিশা বা? কাক গালি দি আছে ৰীণাবাই? ভয়ে ভয়ে সুধিলে সন্ধ্যাই। ৰীণাৰ ৰুমৰ কাষৰ গছজোপালৈ আঙুলিয়ালে বিদিশাই। সন্ধ্যাই আগুৱাই গৈ দেখে এটা মলুৱা হৰলিক্সৰ টেমাৰ পৰা বিস্কুট উলিয়াই খাই আছে। বান্দৰ? আশ্চৰ্যত চিঞৰি উঠিল সন্ধ্যাই। বান্দৰ নহয়, ইহঁত মস্ত চোৰো নহয়, ডকাইতেকেইটা। গলি নে তই? ৰীণাই চোঁচা লোৱা দেখি বান্দৰটো আঁতৰিল। তোক চাগে সীতা বুলি ভাবিছে বুজিছ ৰীণা, সেইকাৰণে খবৰ কৰিবলৈ আহি থাকে। কাষৰ ৰুমৰ দীপ্তিয়ে চিঞৰিলে। সীতা নহয়, কোনোবা দিনা ৰাৱণ হৈ ইহঁতৰ নেগুৰত জুই লগাইছোঁ চাই থাক। ৰীণাৰ উত্তৰত হাঁহিৰ জোৱাৰ। বঢ়িয়া, নেক্সট কালচাৰ ৰেলীত তই খাটাং ৰাৱণ। এইবাৰ দীপাবা আহিল। খং উঠি আছে, জোকাই নাথাক বুলি ৰুমটোলৈ ভুৰভুৰাই সোমাই গ'ল ৰীণা। বিদিশা দীপ্তিহঁতেও গৈ বান্দৰে চেদেলি পেদেলি কৰি যোৱা ৰীণাৰ ৰুমটো ঠিক কৰাত লাগিল। কোনোবা এজনীয়ে ঝাৰু এডাল আনি সাৰিব ধৰিলে। গোটেই দৃশ্যবোৰ ৰুমৰ বাহিৰৰ বেৰখনত আউজি চাই আছে সন্ধ্যাই। ৰীণাই এষাৰো নোকোৱাকৈ গোটেইকেইজনীয়ে কামত লাগিলে। এই যে সহায়বোৰ, এই যে মৰমবোৰ, এই যে আপোন ভাৱ, হয়তো হোষ্টেলতেই সম্ভৱ। সঁচাকৈ জীৱনৰ আদিপাত এই হোষ্টেল। নজনাকৈ এটি মৰম লগা পৰিয়ালত সোমাই পৰিছিল সন্ধ্যা। নবোৱাৰী বাহিৰতে ৰলা যে, আহা সোমাই আহা। ৰীণাৰ মাতত সন্ধ্যাই বুজিলে আগৰ ফৰ্মত আহি গ'ল ৰীণাবা। পাছত আহিব বুলি কৈ বিদিশাই লৈ আনিলে সন্ধ্যাক। ভাত খাই বিচনাত উঠিল দুয়োজনী। সন্ধিয়া ফোনৰ শব্দত সাৰ পালে সন্ধ্যাই। এফালৰ পৰা কৈ গ'ল মাকক দিনটোৰ কাহিনীবোৰ। মাকেও মন কৰিলে কালিতকৈ আজিৰ মনটো ফৰকাল। সঁচাই এজনী ছোৱালীৰ বাবে মাকতকৈ প্ৰিয় বান্ধৱী আৰু কোন হ'ব পাৰে? প্ৰিয়াৰ লগত ওলাই গৈছিল সন্ধ্যা। এই যে ইউনিভাৰ্চিটিৰ সন্ধিয়া, উফ কি যে এক অন্য মাদকতা। চাৰিওফালে কোৰহাল। কোনোবাই যদি লগৰ বন্ধুৰ লগত আড্ডা মাৰিয়েই ঘূৰিছে, কোনোবাই আকৌ নিজৰ প্ৰিয়জনৰ লগত সন্ধিয়াৰ কবিতা ৰচিছে, কোনোবাই যদি এছেঞ্চিয়েলত বহি হাঁহিৰে মেহফিল সজাইছে, কোনোবাই হয়তো কাণত হেডফোন লগাই অশ্ৰুকে কাহিনী শুনাইছে। চাৰিওফালে নানা চৰিত্ৰ। খোজকাঢ়ি আহি সন্ধ্যা কাঞ্চনজংঘা হোষ্টেলৰ ওচৰত থকা এটা পুলত বহিল। শাৰী থকা বয়জ হোষ্টেলবোৰৰ সন্মুখত প্ৰকাণ্ড ফিল্ডখন। কোনোবাই ক্ৰিকেট, কোনোবাই ফুটবল, কোনোবাই হয়তো এনেই এপাক দৌৰে। পুলটোৰ পৰা গোটেই ফিল্ডখনেই দেখি। সন্মুখতে এজোপা নাহৰ। সন্ধ্যা বহাৰ পাছতে এচাটি পাতলীয়া বতাহ। আহ, কি যাদু আছে এই চৌহদটোত। সন্ধ্যা যা বল, দেৰি হ'ব। প্ৰিয়াৰ মাতত উঠি আহিল। পুলটো আৰু সেই নাহৰজোপালৈ এবাৰ উলটি চালে। আকৌ আহিব তাই। ৰাতি ভাত খাই উঠাৰ পাছতেই সন্ধ্যাহঁতে পাইছিল সেই ভাৰতবৰ্ষ কঁপাই যোৱা খবৰটো। প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ আব্দুল কালাম আৰু নাই। কাৰোৰে যেন বিশ্বাস হোৱা নাছিল। মিছন ইণ্ডিয়া, অগ্নিৰ ডেউকাৰ কথাবোৰ চিলাৰ দৰে চকুৰ আগেৰে গৈছিল সন্ধ্যাৰ। হয়তো তাইৰ দৰে বহুতৰ। সঁচাকৈ ভাৰতে এটি নক্ষত্ৰ হেৰুৱালে। কালামদেৱক সন্ধ্যাই ব্যক্তিগতভাৱে কেতিয়াও লগ পোৱা নাছিল। তেওঁ এনেকুৱা লাগিছিল যেন নিজৰ ঘৰৰে কোনোবা। এৰা মহান মনীষীসকল এনেকুৱাই। মৃত্যুৰ পাছতো নিজক ৰাখি থৈ যায়, নিজৰ কৰ্মৰে, জ্ঞানেৰে। তোমাৰ স্নেহ, আদৰ, যত্ন আৰু আস্থাই মোক শক্তি দিলে নিৰ্ভয়ে পৃথিৱীৰ সৈতে মুখামুখি হ'বলৈ ঈশ্বৰৰ শক্তিৰে। হে মোৰ মাতৃ, মহান কেয়ামতৰ দিনাখন আজি আকৌ লগালগি হ'ম। সন্ধ্যাৰ মনত পৰিছিল ডক্টৰ কালামে লিখা মোৰ মা নামৰ তাইৰ আটাইতকৈ প্ৰিয় কবিতাটিৰ শেষৰ পংক্তিশাৰী। এৰা গুচি গ'ল তেখেত, গোটেই বিশ্বক কন্দুৱাই, ভাৰতক অকলে এৰি। কাইলৈ হয়তো ক্লাছ নহ'বও পাৰে, কিন্তু যাবতো লাগিবই। সোনকালে বিচনাত পৰিল সন্ধ্যা। ৰাতিপুৱা সোনকালে উঠাৰ অভ্যাস সন্ধ্যাৰ ঘৰতো নাছিল, হোষ্টেলততো সম্ভৱেই নহয়। ঐ সন্ধ্যা, ক্লাছ পাবেগৈনে আজি? উঠা। বিদিশাৰ মাতত সাৰ পালে সন্ধ্যাই। 8টা বাজি গ'ল, 9টাৰ পৰা ক্লাছ শেষ আজি।
লৰালৰিকৈ উঠি গাটো ধুই ক্লাছলৈ ওলাল তাই। ঠিক 8:50 মানত ক্লাছত সোমাল প্ৰিয়াৰ লগত। এজাকমান অচিনাকি ল'ৰা ছোৱালীৰ মাজত প্ৰিয়া নথকা হ'লে তাই বৰ অকলশৰীয়া হ'লহেঁতেন। ইলেক্টিভ ছ'চিয়লজি ক্লাছ আছিল। ফাৰ্ষ্ট ক্লাছ হিচাপে বৰ সুন্দৰকৈ গৈছিল ক্লাছটো। সকলোৱে চিনাকি দি গৈছিল নিজৰ নাম আৰু ঠিকনাৰে। মাই নেম ইজ সন্ধ্যা ৰাগিনী বৰুৱা এণ্ড আই এম ফ্ৰম বিশ্বনাথ চাৰিআলি। তাইও দিলে। দিনটোৰ ভিতৰতে নিমিষা, জুৰি, সীমা আদিকে ধৰি ভালেকেইজনী ছোৱালীৰ লগত সন্ধ্যাৰ চিনাকি হ'ল। তাইৰ এই গুণটোৰ কথা সকলোৱে কয়। খুব সোনকালে মানুহৰ লগত মিলি যাব পাৰে তাই। ইয়াকে লৈ অলপ অহংকাৰো নথকা নহয় তাইৰ। সন্ধ্যাৰ ভাল লাগিছিল। লগৰ গোটেইকেইজনী ছোৱালীয়ে তাইৰ দৰে। কথা পাতিবলৈ পালে একো নালাগে। মাইছেল্ফ নৃব হাজৰিকা ফ্ৰম ডিব্ৰুগড়। হঠাৎ চক খাই উঠিল সন্ধ্যা। ঘূৰি চালে, হয় তাই ভবাটোৱেই। সেই ল'ৰাটোৱেই হয়। তাই যে হোৱাইটনাৰ আনিছিল, ওখকৈ চুটি চুলিৰ ল'ৰাটো। ক'ত পঢ়ে কিবা কিবি কৈ আছিল সি। খুব শান্ত এটা মাত, যেন লাজ লাজ ভাৱ। সন্ধ্যাৰ চকু বাৰে বাৰে ল'ৰা বহা শাৰীটোৰ লাষ্ট বেঞ্চখনলৈ গৈ থাকোঁতে প্ৰিয়াই ঠিক ধৰা পেলাইছিল। ঐ কি হৈছে? চকু বাৰে বাৰে সিফালে যে। ধৰা পৰাৰ ভয়ত চিঞৰি উঠিল সন্ধ্যাই। কি যে কোৱা তুমি, এনেই ক্লাছটো চাব নোৱাৰিম নে কিবা? দুষ্টালি হাঁহি এটা মাৰি আঁতৰি গৈছিল প্ৰিয়া। থাৰ্ড ক্লাছৰ পাছত সিহঁত দুজনীমান উঠি অলপ ওলাই গৈছিল। কোনো টিচাৰ অহা নাছিল বাবে ক্লাছটো অলপ বিশৃংখল হোৱাৰ দৰে হৈছিল। তেনেকুৱাতে এজন ল'ৰাই সন্ধ্যাহঁতৰ বেঞ্চৰ আগত আহি ক'লে, তোমালোকৰ ফোন নম্বৰ কেইটা দিবা নেকি? কথা নাই বতৰা নাই, ফোন নম্বৰ? তাকো অচিনাকি ল'ৰাক। কি নিলাজ ল'ৰা, না আগতে দেখিছোঁ না লগ পাইছোঁ। টিঙিচকৈ উঠি আহিছিল সন্ধ্যাৰ খংটো। বহুত চেষ্টা কৰিও নিজক ৰখাব নোৱাৰি কৈ উঠিল তাই, কিহৰ সুখত ফোন নম্বৰ বিলাম? তুমি কিবা সুখ পাবলৈহে নম্বৰ বিলোৱা নেকি? চকুত দুষ্টালি হাঁহিৰে ল'ৰাটোৰ উত্তৰ। লগৰ কেইজনীৰ গিৰ্জনী মৰা হাঁহিত কঁপি উঠিছিল ক্লাছটো। কাণ মূৰ গৰম হৈ গৈছিল সন্ধ্যাৰ। ইমান অসভ্য ল'ৰা। আগৰ কলেজত হ'ব লাগিছিল। ভালকৈ এজাৰি দিলে হয় তাই। তাইৰ অৱস্থা হয়তো ল'ৰাটোৱেও ধৰিব পাৰিছিল। সেইবাবে আকৌ সি মাত লগালে, চৰি একচুৱেলি মই ক্লাছৰ চবৰে নম্বৰ লৈ এটা হোৱাটছএপ গ্ৰুপ খুলি ভাবিছোঁ। অলপ আগতে ছাৰে কৈছিল না এটা গ্ৰুপ খোলাৰ কথা, তাকে ভালকৈ ক'ব নোৱাৰি নেকি? এনেই উল্টা পুল্টা কথা কৈ আছে যে। মুখখন এপাচিমান কৰি উত্তৰ দিলে সন্ধ্যাই। আচলতে ভীষণ লাজ লাগিছিল তাইৰ। অলপ ধেমালি কৰিলোঁ আৰু। বাই দ্য ৱে মিছ বৰুৱা, ছোৱালীসকলৰ ফোন নম্বৰ কেইটা আপুনি মোক কালেক্ট কৰি দিব। এণ্ড মোৰ চিনাকিটো ইতিমধ্যে পাইছে চাগে। মাইছেল্ফ অভিমন্যু ফ্ৰম গোলাঘাট। কথাকেইটা কৈ আঁতৰি গ'ল ল'ৰাটো। কোনে মাই ইণ্ট্ৰডাকশ্যন সুধিছে তেওঁৰ বুলি ভুৰ ভুৰাই উঠিল সন্ধ্যা। সেই সন্ধ্যা চিল, অভিয়ে ধেমালি কৰিছে, তাক চিনি পাওঁ মই। সি ল'ৰাটো এনেকুৱাই। মনীষা নামৰ গোলাঘাটৰে ছোৱালী এজনীয়ে তাইৰ কান্ধত হাত দি কৈ উঠিল। ধেমালি সন্ধ্যায়ো নুবুজা নহয়, কিন্তু প্ৰথম লগ পায়ে কোনে এনেকুৱা কৰে বাৰু? সৰুৰে পৰাই ঘৰত সকলোৰে মৰমৰ মাজত ডাঙৰ হোৱা সন্ধ্যাৰ অভিমান অলপ বেছিয়েই। মুখখন ফুলিয়ে আছিল তাই। ঐ হ'ব দে, এতিয়া খং উঠাই নাথাকিবি, এইবোৰ চলেই আৰু। প্ৰিয়াই কাষলৈ আহি বুজালে তাইক। কি চলে হা? তহঁতৰ ফালে চলিব পাৰে, আমাৰ ফালে নচলে। অচিনাকি মানুহক এনেকৈ কথা নকয়। প্ৰিয়াৰ হাঁহি উঠিল। সেই ছোৱালীজনী যে ডাঙৰ হোৱাই নাই যেন তাই। হ'ব বাৰু, এইবাৰৰ পৰা কিবা ক'লে তই গালি পাৰি দিবি তাক। এতিয়া মুখখন ফুলাবলৈ এৰ। সন্ধ্যাৰ গালখনত জোৰকৈ চেপি দিলে প্ৰিয়াই। তেনেকুৱাতে সিহঁতৰ ক্লাছৰে মনশ্ৰীয়ে খবৰটো আনিলে, আজি আৰু ক্লাছ নহয় বুলি। আব্দুল কালাম দেৱৰ মৃত্যুৰ বাবে ক্লাছ কেঞ্চেল হৈছে। সকলোকে কমিউনিটি হললৈ যাব দিছে। কমিউনিটি হল? এইটো আকৌ ক'ত? সন্ধ্যাই ফুচফুচাই সুধিলে প্ৰিয়াক। আচলতে এতিয়াও ৭৪ বহু ঠাই ভালকৈ চিনি পোৱা নাই তাই। মই জানো ব'ল, প্ৰিয়াই থিয় হৈ ক'লে। ইউনিভাৰ্চিটিয়েই হওক বা স্কুলেই, ক্লাছ ইজ কেঞ্চেল শাৰীটো আই লাভ ইউতকৈ প্ৰিয় সকলোৰে। খবৰটো পায়ে গোটেইবোৰে হুৰমূৰ লগালে, যেন সেইটোৰ বাবে বাট চাইহে আছিল। লৰালৰিকৈ সকলো যাবলৈ ওলাল বেগ লৈ। ঐ সন্ধ্যা, ৰৈ আছোঁ যে, ব'ল আকৌ। হাতত কালিৰ ল'ৰাটোৰ হোৱাইটনাৰটো লৈ থৰ হৈ থকা সন্ধ্যাক ঠেলা এটা মাৰি প্ৰিয়াই সুধিলে, তই গৈ থাকচোন,
মই আহি আছোঁ বুলি প্ৰিয়াক পঠিয়াই ৰৈ গ'ল সন্ধ্যা। নাই, আজি দিব লাগিব। কথাটো বেয়া হৈছে, সি যে কি বুলি ভাবিছে চাগে। মনতে কথাখিনি ভাবি এখোজ দুখোজকৈ ল'ৰা বহা শাৰীটোলৈ আগবাঢ়ি গ'ল সন্ধ্যা। ছোৱালী প্ৰায়খিনিয়েই বাহিৰ ওলাইছিল যদিও ল'ৰা বেছিভাগ ওলোৱা নাছিল। তেওঁ সাহ কৰি সেই ল'ৰাজনৰ ওচৰ পালেগৈ তাই। এক্সকিউজ মি, তোমাৰ হোৱাইটনাৰটো মোৰ তাতে থাকি গৈছিল কালি। তাৰ ফালে আগবঢ়াই দি কৈ উঠিছিল সন্ধ্যাই। বুলি ৰুমটোৰ পৰা ওলাইছিল সি। কি আচৰিত ল'ৰা, মুখেৰে একো এটা কথা নাই। ই কথা ক'ব পাৰেনে নাই বাৰু? মানুহ নে মেচিনো? কথাখিনি ভাবি থাকোঁতেই মোবাইলটো বাজি উঠিল সন্ধ্যাৰ। প্ৰিয়াৰ ফোন। ঐ, আহিছনে? মই ডিপাৰ্টমেণ্টৰ বাহিৰত আছোঁ। গৈছোঁ বুলি লৰালৰিকৈ বাহিৰ ওলাল তাই। প্ৰিয়াক লগ লৈ কমিউনিটি হলৰ ফালে খোজ ল'লে। প্ৰকাণ্ড ফিল্ডখনৰ এটা মূৰতে এই হলটো। প্ৰেক্ষাগৃহবোৰৰ দৰে কিন্তু সম্পূৰ্ণ খোলা, কোনো বেৰ নাই। অপেন পেণ্ডেলবোৰৰ দৰে। হলটো সন্ধ্যাই দেখিছে, মাত্ৰ সেইটোৱেই বুলি জনা নাছিল। ইতিমধ্যেই বহুখিনি মানুহ আহি জমা হৈছিল তাত। VC ছাৰো কিছু সময়ৰ পাছত পালেহি। মৌন প্ৰাৰ্থনাৰ পাছতেই কোনোবাই কালামদেৱৰ মোৰ মা কবিতাটি আবৃত্তি কৰিলে। ক'ব নোৱাৰাকৈ চকু ভৰি আহিছিল সন্ধ্যাৰ। ভাল মানুহবোৰ কিয় এইদৰে নোহোৱা হৈ যায় বাৰু? অনুষ্ঠান শেষ হোৱাত প্ৰিয়াই ক'লে, ব'ল কেফেটেৰিয়া যাওঁ, কফি একাপ খাম। কমিউনিটি হলৰ কাষতেই দিনৰ অফিচ, তাৰ ঠিক কাষতেই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহ। সন্ধ্যাই চালে বাহিৰৰ পৰাই। সন্মুখত কলাগুৰুৰ মূৰ্তিটো থিয় দি আছে। ইমান ধুনীয়া প্ৰেক্ষাগৃহটো। এডমিশ্যনৰ সময়ত ভয় আৰু চিন্তাতে ভালকৈ মনেই কৰা নাছিল তাই। সন্মুখত এজোপা সোণাৰু, তলসৰা ফুলে যেন এখনি হালধীয়া দলিচাহে পাৰি থৈছে। সন্ধ্যাই বুটলি ল'লে দুপাহমান। গছত লগা ফুল ছিঙি আনিবলৈচোন সৎ নাযায় তাইৰ। তাতকৈ সৰা ফুলহে বেছি ভাল লাগে। পৰিলেই যেনিবা সৰি, সেইবুলি জানো হেঁপাহবোৰক গচকি যাব পাৰি? প্ৰেক্ষাগৃহৰ সন্মুখৰ ৰাস্তাটোৰ সিটোপাৰে কেফেটেৰিয়া। ফাষ্ট ফুডৰ পৰা আদি কৰি ভাতলৈকে সকলো পায় তাত। সন্ধ্যাহঁতে কফি আৰু কেক ল'লে। মাজে মাজে বতাহ। এই যে দুপৰীয়াৰ সময়তো মিহি মিহিকৈ এচাটি বতাহ বলি থাকে। সন্ধ্যা যেন প্ৰেমতেই পৰিব এই বতাহজাকৰ সৌ নাহৰবোৰৰ। প্ৰিয়াৰ সৈতে এনেই কথা পাতি আছিল সন্ধ্যাই। হঠাৎ তাইৰ কাণত পৰিল, সন্ধ্যা যেতিয়া নামে জিলমিলাই কাচি জোনে আইলৈ মনত পৰে। কোনোবাই ফুচফুচাই যেন গাই আছে। কোনে গাইছে ইমান বেসুৰাকৈ? মন নকৰিলে তাই। কিছু সময়ৰ পাছত আকৌ কাণত পৰিল, সন্ধ্যা যেতিয়া নামে। এইবাৰ কিছু সন্দেহ হোৱাত ঘূৰি চালে তাই। সিহঁত বহা ঠাইখিনিৰ ঠিক পাছতে দুটা ল'ৰাৰ সৈতে অভিমন্যু। খঙত চকু পাক খাই আহিল সন্ধ্যাৰ। ইমান বেছি অভদ্ৰ। এইটো পাপনদাৰ গান বুজিছ, বহুত ফেমাছ, মোৰতো অল টাইম ফেভৰেট। লগৰ কেইটাক বুজাই আছে অভিমন্যুৱে। ৱাহ, কি এক্টিং, যেন একো নাজানে। খঙত উচাত মাৰি আঁতৰি আহিল সন্ধ্যা। ঐ, কি হ'ল? গুচি আহিলি যে? পিছে পিছে প্ৰিয়া, দেখা নাই সেই অভদ্ৰটো? য'তে ত'তে ওলাই যায় সন্ধ্যাৰ খং। অভিমন্যু মানে। হাঁহি উঠিল প্ৰিয়াৰ। ব'ল নিৰিবিলি যাওঁ, মুড ভাল হৈ যাব তোৰ। সন্ধ্যাই নাযাওঁ কৈছিল যদিও প্ৰিয়াই জোৰকৈ লৈ গ'ল তাইক। এই প্ৰিয়াজনীও যে অকল ঘূৰি ফুৰাই কাম। অৱশ্যে বেচেৰিৰো দুখ নাই, ফাৰ্ষ্ট ইয়াৰৰ 7:30 ইন টাইম, গতিকে দিনতেই ঘূৰে আৰু। ঠিক নিৰিবিলি পাইছিলহি সিহঁত। VCৰ ঘৰৰ সন্মুখৰ এটা পুখুৰীৰ পাৰত কেইবাখনো বেঞ্চ, লগতে শাৰী শাৰীকৈ কেইবাজোপাও ওখ ওখ গছ। গছকেইজোপাই ছাৰে ঢাকি সুন্দৰকৈ সজাইছে ঠাইখিনি। তেজপুৰ ইউনিভাৰ্চিটিৰ বৃন্দাবন বুলি প্ৰখ্যাত এই ঠাইখিনি কোনোবা উপন্যাসৰ স্বপ্নপুৰী যেন লাগে সন্ধ্যাৰ। আৰু এই যে নামটো নিৰিবিলি, ছাইনবোৰ্ডতো লিখি থোৱা আছে। কোনে যে দিয়া? VC ছাৰৰ ঘৰৰ সন্মুখত বাবে কোনো হাই উৰুমি নাই ইয়াত, কেৱল বতাহ আৰু প্ৰশান্তি। সঁচাই নিৰিবিলি এইখন। বতাহৰ মাজে মাজে যে দুই এটি সৰাপাত পৰে, পুখুৰীৰ পানীৰ কুলু কুলু শব্দটো যে উফৰি আহে, আহ, সঁচাই সপোনপুৰী, যেন কোনো নৈৰ পাৰৰ এক আচুতীয়া ঠাই। পক্ষীৰ সলনি য'ত মানুহেও জিৰায়। কিছু সময় তাতেই বহিল সন্ধ্যাহঁত। প্ৰিয়াই ফটো ল'লে,
তাতে অলপ সময় কথা পাতি উঠি আহিল। নিৰিবিলি ঠিক পাৰ হওঁতে পিছফালৰ পৰা চিঞৰ এটা আহিল, প্ৰিয়া, আমাকো হোৱাইটনাৰ পেন কিবা দিবলৈ ক'বাও তোমাৰ বান্ধৱীক। খঙত ঘূৰি চালে সন্ধ্যাই। অকাই পকাই সেউজীয়া চাইকেলখন চলাই আহি থকা অভিমন্যুক দেখি মূৰটো গৰম হৈ গৈছিল সন্ধ্যাৰ। এইটোক চবতে কেলেই পাওঁ বাৰু? ৰাস্তাৰ মাজত কাজিয়া লাগিবলৈ মন নাছিল বাবে মনে মনে থাকিল তাই। এজাৱৰী হাঁহিৰে ল'ৰাৰ জাকটো পাৰ হৈ যোৱাৰ পাছত ভুৰ ফুৰাইছিল সন্ধ্যাই। এইটোৱে চৰ খাব মোৰ পৰা কেতিয়াবা। এই সাম্ভাৱ্য কাহিনীৰ সাক্ষী বহন কৰি নিৰিবিলিৰ বতাহজাক যেন সেইদিনা জোৰ কৰি বলিছিল। হয়তো এটি সৰাপাত উৰি নিৰিবিলিৰ কোনোবা উকা বেঞ্চত পৰিছিল। দিনবোৰ গৈ থকাৰ লগে লগে ইউনিভাৰ্চিটিখন সন্ধ্যাৰ আৰু ভাল লাগিবলৈ ধৰিছিল। এছেঞ্চিয়েলৰ হুলস্থলীয়া আড্ডাবোৰৰ লগতে এমিনিটিৰ চিনাকি চাহকাপ। এমিনিটি ইউনিভাৰ্চিটিৰ আন এটা চিনাকি নাম। চৌহদটোত সোমাই বাওঁফালে ঘূৰিয়েই শ্বপিং কমপ্লেক্স। প্ৰিয়াহঁত দুজনীমানে দি লোৱা নাম শ্বপকম। কিতাপৰ পৰা বিস্কুট চানালৈকে, ম'মৰ পৰা শাক পাচলিলৈকে, ফুচকাৰ পৰা জুচলৈকে কি নাই শ্বপকমত। শ্বপকমৰ আৰম্ভণিতেই ইউনিভাৰ্চিটিৰ বিখ্যাত ভাবিৰ দোকান, ৰুটি, চাহ, দৈ, আইচক্ৰীম উভৈনদী। এই শ্বপকম শাৰীয়েই সন্ধ্যাৰ আন এখন প্ৰিয় ঠাই, এমিনিটি। চাবলৈ গ'লে এখন হোটেল, কিন্তু তাত থকাসকলৰ বাবে অফ ক্লাছত আড্ডা মৰাৰ অন্যতম ঠাই এমিনিটি। মূল ঘৰটোৰ সন্মুখতে যে গছকেইজোপাৰ তলত ঘূৰণীয়া টেবুল কেইখন, কত যে হাঁহি, কত হুমুনিয়া, কত হেঁপাহৰ সাক্ষী এমিনিটি। পিছে দিনৰ ভাগত প্ৰফেচাৰসকলো বেছিভাগ ইয়ালৈকে অহাৰ বাবে এছেঞ্চিয়েলৰ উকিবোৰ খিকিন্দালিবোৰ ইয়াত শুনা নাযায়। এমিনিটিৰ উপৰিও নিৰিবিলিৰ নীৰৱ বতাহজাক আৰু বিশেষকৈ সেই কাঞ্চনজংঘা হোষ্টেলৰ সন্মুখৰ পুলটো যেন সন্ধ্যাৰ অতি আপোন হৈ পৰিছিল। পুলটোত বহি কেতিয়াবা আবেলিটোৰ অস্ত যোৱা বেলিটো চাই পাৰ কৰি দিয়ে তাই। গোটেই আকাশখনৰ লগতে সন্মুখৰ ফিল্ডখনো যেন ৰঙীন হৈ পৰে। এৰা বিদায়ৰ মুহূৰ্তটো ৰঙীন কৰি যায় বাবেই বেলিটোক ভাল লাগে। ক্লাছবোৰৰ লগতে লাহে লাহে তাইৰ বহুতৰে লগত চিনাকি হৈ উঠিছিল। পিছে সৰুৰে পৰা অসমীয়া মাধ্যমৰ ছাত্ৰী সন্ধ্যাৰ ক্লাছত কিছু ক্ষেত্ৰত অসুবিধাও নোহোৱা নহয়। গোটেই ক্লাছটোচোন তাইৰ কিবা ভয়ে ভয়েহে পাৰ হয়। তাৰ মাজতেই এদিন তাই ইমান দিনে অপেক্ষা কৰি থকা ক্লাছটো আহিল। MIL অৰ্থাৎ অসমীয়া। ইলেক্টিভ পেপাৰ হিচাপে সন্ধ্যাহঁতে অসমীয়া নহ'লে অল্টাৰনেটিভ ইংলিছ ল'ব লাগে। সন্ধ্যাকে ধৰি 3জনীমান ছোৱালীয়ে অসমীয়া লৈছিল। তেজপুৰ বিশ্ববিদ্যালয়ত দুখজনকভাৱে অসমীয়াৰ বিভাগ নাই। বিভিন্ন সমস্যাজনিত কাৰণত অহাই নাছিল। তাৰ পৰিৱৰ্তে এটি অসমীয়া অধ্যয়ন কেন্দ্ৰ আছিল। তাতেই সেইদিনাৰ ক্লাছটো কৰোঁ বুলি গ'ল সন্ধ্যা, জ্যোতি আৰু প্ৰীতিশা। 3জনীয়ে অসমীয়া মাধ্যমৰ পৰা অহা বাবে একেই সমস্যাৰ সন্মুখীন হৈছিল ক্লাছবোৰত। আজি যেন সিহঁত ঘৰলৈহে উভতিছে। তোমালোক MILৰ ষ্টুডেণ্ট নেকি বাৰু? অসমীয়া অধ্যয়ন কেন্দ্ৰত সোমাওঁতেই বাইদেউ এগৰাকীয়ে সুধিলে। হয় বুলি মূৰ দুপিয়ালে সিহঁতে। আহা বুলি কেবিনলৈ মাতি নিলে তেওঁ। তেখেত আছিল জুপিতৰা মেম, সন্ধ্যাহঁতৰ MIL পেপাৰখনৰ শিক্ষয়িত্ৰী। হাঁহিমুখীয়া মেমগৰাকীৰ লগত চিনাকি হৈ সন্ধ্যাহঁতৰ সঁচাই বৰ ভাল লাগিল। যেন ইমান দিনে এনেকুৱা এগৰাকী প্ৰবক্তাৰ বাবে ৰৈ আছিল সিহঁত। মেমে সিহঁতৰ সমস্যাবোৰ শুনি এইবোৰ যে প্ৰথমতে ইয়াত হয়েই আৰু লাহে লাহে শেষ হৈ যাব তাকো ক'লে। এনেতে কেবিনৰ দুৱাৰমুখত কাৰোবাৰ মাত। আহিব পাৰোঁনে? মেমে আহিবলৈ কোৱাত ল'ৰা এটা সোমাই আহিল। মুখখন চিনাকি, সন্ধ্যাহঁতৰ ক্লাছৰে। এতিয়াহে সিহঁতে গম পালে 3জনী ছোৱালীৰ লগতে ল'ৰাজনৰ MIL আছে। তোমাৰ নাম? জুপিতৰা মেমে সুধিলে। ময়ূৰ কৃষ্ণ বৰুৱা, ঘৰ নগাঁও। চশমা পিন্ধা ল'ৰাজনে উত্তৰ দিলে। এইদৰেই চিনাকি আৰম্ভ হ'ল সিহঁত চাৰিওটাৰ। কম সময়ৰ ভিতৰতে ঘৰৰ মানুহৰ দৰেই হৈ পৰিল গোটেইকেইটা। মৰমীয়াল মেমগৰাকী পাই সন্ধ্যাহঁতেও যেন এক সকাহ পাইছিল। এসময়ত কিবা অসুবিধা পালে ক'বা বুলি কৈ সিহঁতক বিদায় দিলে মেমে। পাঠ্যক্ৰম পিছৰ ক্লাছৰ পৰা আৰম্ভ কৰিব। চাৰিওটা হাঁহিমুখেৰে ওলাল। দৈনিক ক্লাছ কৰাৰ উপৰিও লাইব্ৰেৰীত এপাক মৰাটো যেন তাইৰ অভ্যাসত পৰিণত হৈছিল। লাইব্ৰেৰীৰ সন্মুখৰ ফুলৰ বাগিচাখনে যেন হাত বাউলিহে মাতে তাইক। লাইব্ৰেৰীত সোমোৱাৰ আগত গছবোৰৰ কাষলৈ গৈ ফুলবোৰ চুই শুঙি শুঙি চাই সন্ধ্যাই। কেতিয়াবা আকৌ 2 এপাহি সৰা ফুল। সিদিনাও সৰি থকা ডালিয়া এপাহ বুটলি লৈছিল তাই। প্ৰিয়াই চিঞৰিছিল, আহিছানে তুমি ফুলেশ্বৰী?
হাঁহি হাঁহি যাবলৈ লওঁতে সন্ধ্যাৰ চকুত পৰিল লাইব্ৰেৰীৰ চাইকেল ষ্টেণ্ডটোৰ কাষতে তলসৰা বকুল বুটলি আছে ছোৱালী এজনীয়ে। এবাৰত ফুলখিনি সুমি উচাইছে। সন্ধ্যাৰ এনে লাগিল যেন নিজকেই দেখিছে তাই। এই যান্ত্ৰিক মানুহবোৰৰ মাজত তেন্তে তাইৰ দৰে ফুল ভাল পোৱা মানুহো আছে। নিজে আগবাঢ়ি গ'ল তাই। সৰা ফুল ভাল পোৱা? সুধি পেলালে সন্ধ্যাই। বহুত বেছি। তুমিও? ঘূৰি চাই উত্তৰ দিলে ওখকৈ মেলা চুলিৰ ছোৱালীজনী। সন্ধ্যাতকৈ ডাঙৰ হ'ব চাগে। মূৰ দুপিয়াই উত্তৰ দিলে তাই। ফাৰ্ষ্ট ইয়েৰৰ হ'ব চাগে। কি নাম? বৰ মৰম লগা বাজনীৰ মাতটো। সন্ধ্যা ৰাগিনী বৰুৱা, ইণ্টিগ্ৰেটেড MA ফাৰ্ষ্ট চেম, EFLৰ। বৰ ধুনীয়া নাম। অসমীয়া মাধ্যমৰ নেকি তুমি? বায়ে সুধিলে। আচৰিত হৈছিল সন্ধ্যা দুটা কথাত। প্ৰথমটো হ'ল তাই যে সঁচাকৈ অসমীয়া মাধ্যমৰ, বাজনীয়ে কেনেকৈ জানিলে। দ্বিতীয়তে, যিখন ঠাইত কথাৰ মাজত ডেটছ ৱাই আদি নলগোৱাকৈ কথাই শুনা নাযায়, তাত আছামিজ মিডিয়ামৰ ঠাইত অসমীয়া মাধ্যম। হয়, তুমি কেনেকৈ জানিলা? সন্ধ্যাটো সন্ধ্যা বুলি কোৱা নাই যে। বাজনীৰ উত্তৰ শুনি হাঁহি ৰখাব নোৱাৰিলে তাই। দুয়োজনীয়ে হাঁহি উঠিল। ওঠৰ তলতে তিলটো জিলিকি থকা বাজনীৰ হাঁহিটো খুব ধুনীয়া। লাইব্ৰেৰীৰ ফালে খোজ ল'লে দুইজনীয়ে। বেচেৰি প্ৰিয়া চাগে ৰৈ ৰৈ আমনি পাইছে। পিছে ময়ো EFLৰে হয়, তোমাৰ ছিনিয়ৰ হ'ম, বায়ে ক'লে। অহ, তোমাৰ নামটো? চন্দ্ৰালী শৰ্মা। আকৌ লগ পাম দেই সন্ধ্যা, আহোঁ এতিয়া। প্ৰথম লগ পোৱাৰ উপহাৰ বুলি এয়া বকুল দুপাহকে লোৱা। আঁতৰি গ'ল বাজনী। কিয় জানো মনটো ভৰি গ'ল সন্ধ্যাৰ। মনৰ মিল থকা মানুহবোৰক এইদৰে লগ পালে এনেই মনটো ভাল লাগে। বায়ে দি যোৱা বকুল দুপাহি লৈ লাইব্ৰেৰীলৈ সোমাই গ'ল সন্ধ্যা। লাইব্ৰেৰীত আছামিজ ছেকশ্যনৰ উপন্যাসবোৰৰ মাজত সন্ধ্যাই যেন বিচাৰি পাইছিল এখন অন্য পৃথিৱী। মৰম ভালপোৱাৰ এটি সৰু কল্পনাৰ পৰিধিৰ মাজত তাই বান্ধি ৰাখিব খোজে নিজক। লাইব্ৰেৰীৰ লগতে সন্ধিয়াৰ সময়খিনিত সীমা, মনীষা, প্ৰিয়া, জুৰিহঁতৰ লগত ইউনিভাৰ্চিটি কেম্পাছত এপাক খোজ কঢ়াটো সন্ধ্যাৰ বাবে যেন অলিখিত নিয়ম। বৰ ভাল লাগে তাইৰ এই সময়খিনি। দিনটোৰ ব্যস্ততাৰ অন্তত সকলো যেন ওলাই আহে সেউজীয়াবোৰৰ মাজত অলপ প্ৰশান্তি বিচাৰি। প্ৰাণ চঞ্চলা হাঁহিৰ কোলাহলে সময়খিনিক যেন অধিক জীৱন্ত কৰি তোলে। কিন্তু জুনিয়ৰ হিচাপে সন্ধ্যাহঁতৰ বাবে পদে পদে নিয়ম। গতিকে 7:30 বজাৰ আগতে হোষ্টেলত সোমাবগৈ লাগে। অৱশ্যে এই নিয়ম জেনেৰেল ফ্ৰেছাৰ্ছলৈকেহে। সেইদিনাও সীমাহঁতৰ লগত সন্ধ্যা খোজকাঢ়ি আছিল। নিৰিবিলিৰ ফালৰ পৰা এপাক মাৰি আহি সিহঁত এছেঞ্চিয়েল পাইছিলহি। সীমা আৰু জুৰিহঁতৰ প্ৰাগজ্যোতিকা হোষ্টেলটো সন্ধ্যাহঁতৰ হোষ্টেলৰ ঠিক বিপৰীত দিশত বাবে এছেঞ্চিয়েলতেই সিহঁতে কথাৰ মহলা মাৰিবলৈ লৈছিল। তেনেকুৱাতে হঠাৎ মনীষাই চিঞৰি উঠিল, হেই অভিমন্যু, ক'ত যোৱা? সন্ধ্যাই তেতিয়াহে মন কৰিলে অভিমন্যুৰ লগতে সিহঁতৰ ক্লাছৰ 4টামান ল'ৰা সেইফালৰে গৈ আছিল। এইজনীও যে কেলৈনো মাতিব লাগে সেইটোক মনতে ভাবিলে সন্ধ্যাই। সিহঁত আটাইকেইটা আগবাঢ়ি আহি সন্ধ্যাহঁতৰ লগত যোগ দিলেহি। ক'ত যাবা আৰু? এনেই ফুৰি আছোঁ। পিছে তোমালোক কিবা হোৱাইটনাৰ কিনিব আহিছা নেকি? অভিমন্যুৱে তাৰ বিখ্যাত দুষ্টালিৰ হাঁহিটো মাৰি সুধিলে। কথাটো সীমালৈ চাই কৈছিল যদিও কাক উদ্দেশ্যি কৈছে জানিবলৈ বাকী নাছিল কাৰোৰে। সেয়ে উত্তৰটো সন্ধ্যাই দিলে। আহি আৰম্ভ আৰু ন? আৰে মইতো সীমাকে সুধিছোঁ। কিছুমানে আকৌ এনেই কিয় লাগিলে বাৰু? অ' প্লিজ, ইমান বুৰ্বক কোনো নাই ইয়াত। কিয়? তুমি আছাইচোন। আটাইকেইটাৰ মাজত হাঁহিৰ জোৱাৰ উঠিল। তোমাক যে মই কেতিয়াবা। সন্ধ্যাৰ কথা শেষ নহওঁতে সীমাই কৈ উঠিল, হ'ব তোমালোকৰ কাজিয়া আজিলৈ ইয়াতে শেষ কৰা। বাই দ্য ৱে, আমিতো ভালকৈ চিনাকিয়েই হোৱা নাই। তাকেইতো মই আৰিফ দেই, দি দিছোঁ চিনাকি। গুৱাহাটীৰ আৰিফে কৈ উঠিল। ক্লাছত এক্টিভ ল'ৰাটোক সন্ধ্যাই অৱশ্যে চিনি পাইছিল, মাত্ৰ মাত বোলহে হোৱা নাছিল। মই অনুৰণ, ডিব্ৰুগড়ৰ। সন্ধ্যা যেন এই মাতটোলৈ হেৰুৱাই আছিল। কথা বতৰাৰে সময়খিনি ধুনীয়াকৈ পাৰ হৈছিল। কম সময়তে চিনাকি হৈ উঠিছিল গোটেইকেইটা। অনুৰণ আৰু অভিমন্যু পাটকাই হোষ্টেলৰ। সন্ধ্যাই শুনিছে ইউনিভাৰ্চিটিৰ সকলোতকৈ ডাঙৰ হোষ্টেল হেনো সেইটো। নতুন হোৱাৰ বাবে দেখিবলৈ বৰ ধুনীয়া। অভিমন্যুৱে তাৰ বিখ্যাত কায়দাৰে মাজে মাজে সন্ধ্যাক জোকাবলৈ নিদিলে। সি আচলতে সন্ধ্যাহঁতৰ লগত একে প্ৰগ্ৰামৰ নহয়।
ডিপাৰ্টমেণ্ট একে হ'লেও সি ইণ্টিগ্ৰেটেড বি এডৰহে, অৰ্থাৎ তাৰ 4 বছৰীয়া কোৰ্চ। কিন্তু ইণ্টিগ্ৰেটেড MA হোৱাৰ বাবে সন্ধ্যাহঁতৰ 5 বছৰ। 4 বছৰহে থাকিম বুজিছা মিছ বৰুৱা, মিছ কৰিবানে নাই মোক লাষ্ট ইয়েৰত? গৰজহে পৰিছে। মুখৰ ভিতৰতে উত্তৰটো দিলেও অভিমন্যুৱে ঠিকেই শুনিলে। বাৰু দেখা যাব, চাবাচোন মোৰ ফেয়াৰৱেলত তুমিয়েই বেছি কান্দিবা। বাহ, ইমান কনফিডেঞ্চ ক'ৰ পৰা আনা তুমি? সন্ধ্যাই সুধিলে। সন্মুখত ইমান ধুনীয়া ছোৱালী থাকিলে কনফিডেঞ্চ নিজে নিজেই আহে। আকৌ তাৰ চকুত হাঁহি। লগৰ গোটেইখিনিৰ চিঞৰত মুখৰিত হৈছিল এছেঞ্চিয়েল। খং উঠিছিল সন্ধ্যাৰ। ফ্লাৰ্টিঙৰো এটা লিমিট থাকে মানে, ই যে চবতে অভাৰ। ইতিমধ্যে 7:15 হৈছিল বাবে সন্ধ্যাহঁত যাবলৈ সাজু হ'ল। কিয় জানো যোৱাৰ আগত কোনেও নুশুনাকৈ সন্ধ্যাই এবাৰ অনুৰণক আকৌ সুধিলে, তোমাৰ নামটো কি কৈছিলা? অনুৰণ। ৰণ বুলিও মাতিব পাৰা। এটি মিচিকিয়া হাঁহিৰে শান্ত উত্তৰ। বাপ ৰে, ল'ৰাৰ ইমান লাজ এয়াই প্ৰথম দেখিছোঁ, মনতে ভাবিলে সন্ধ্যাই। সিহঁত যোৱাৰ পিছত কিবা অলপ ভাল লগালৈ সোৱণশিৰিলৈ আগবাঢ়িল সন্ধ্যা। এছেঞ্চিয়েলত বাজি আছিল আৱেগে উপচা গীতটোৰ প্ৰথম কলিটো। নতুন ফাগুন মোৰ নামি অহা, দুচকুতে নামি চুমা দিয়া। ফাগুন কেন আজি চুমি যা।